নমস্কাৰ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আমি অসম জিকে PIQ আলোচনা কৰি আছিলোঁ আমাৰ আগন্তুক আহিবলগীয়া পৰীক্ষাৰ কাৰণে, অসম পুলিচ আৰু ADRE আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে। আমি MCQ মাধ্যমেৰে প্ৰেক্টিছ কৰি আছোঁ। চ' আজিৰ কুৱেশ্যনবোৰো এইবিলাক PIQ হয়, অসমৰ আমাৰ পৰীক্ষাতে এক্সামতে সোধা গৈছিলে। চ' আহক আজিৰ প্ৰথম কুৱেশ্যনটো আমি লৈছোঁ। হায়ুংথাল তামৰ ফলিখনি কোনে জাৰি কৰিছিল? ভাস্কৰ বৰ্মন, পুষ্টিত বৰ্মন আৰু বনমালা বৰ্মন নে হৰ্যৰ বৰ্মন? কাৰেক্ট এনচাৰ হ'ব হৰ্যৰ বৰ্মন। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ব্ৰহ্মপাল, বীৰদত্ত, ইন্দ্ৰপাল নে ধৰ্মপাল? শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, কুৱেশ্যনটো অলপ হাইড হৈ গৈছে, মই কৈ দিছোঁ আপোনালোকে ওপৰৰ লাইনটো হাইড হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰা জিলাখন চিনাক্ত কৰক। ঘনত্বৰ ক্ষেত্ৰত হৈছে ধুবুৰী, বৰপেটা, নলবাৰী নে নগাঁও? ইয়াতে যদি গুৱাহাটী মেট্ৰপলিয়ান থাকিলেহেঁতেন, এইটো জিলাৰ কথা সুধিছে। এনেই আমাৰ যি অসমৰ গুৱাহাটী মেট্ৰপলিয়ান চিটিত আটাইতকৈ বেছি ঘনত্ব থকা চিটি হয় আমাৰ অসমৰ। তো ইয়াতে জিলা সুধিছে, সেইটো কাৰণে ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ধুবুৰী হ'ব। নেক্সট কুৱেশ্যন, তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? চক্ৰশিলা, বৰনদী, আমচাং নে বুঢ়াচাপৰি? শুদ্ধ উত্তৰ হ'ব বৰনদী। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ আপাতানিসকলে তলৰ কোনটো পৰম্পৰাগত কৃষি পদ্ধতি অনুসৰণ কৰে? এই আটাইবোৰ PIQ দেই, ভালদৰে আপোনালোকে চাই যাব। ধান মাছ পালন পদ্ধতি, বা তামোল জলসিঞ্চন নে জাবু পদ্ধতি নে পানী খেতি পদ্ধতি? ধান মাছ পালন পদ্ধতি। কাৰেক্ট এনচাৰ চি। এখন APSC 2028-ৰ PIQ কুৱেশ্যন লোৱা গৈছে অসমৰ কুৱেশ্যনকেইটা। 2018-ৰ 28 নহয় 2018 চনৰ লোৱা গৈছে। তো আগতে APSCত বহুত এনেকুৱা ইজি ওৱান লাইনৰ কুৱেশ্যন সোধা গৈছিলে। বৰ্তমানতো বহুত ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে আগতে। চ' সেইটো কাৰণে এইবিলাক আপোনালোকৰ যিহেতু অসম স্পেচিফিক হয়, তাৰ কাৰণে আপোনালোকৰ এক্সামতো আহিব পাৰে। সেইটো কাৰণে যিহেতু আমাৰ দেখা যায় পুৰণা প্ৰশ্ন কাকতৰ পৰাই কুৱেশ্যনবোৰ লোৱা দেখা যায়। তলৰ কোনজন পণ্ডিতে পঞ্চতন্ত্ৰৰ কাহিনীসমূহ ৰচনা কৰিছিল বুলি বিশ্বাস কৰা হয়? বিষ্ণু শৰ্মা, ভট্টদেৱ নে সুশ্ৰুত নে চৈতন্য? পঞ্চতন্ত্ৰৰ বিষ্ণু শৰ্মা। কাৰেক্ট এনচাৰ হ'ব বিষ্ণু শৰ্মা। অ'কে, নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ তলৰ কোনখন ঠাইত উদযাপন কৰা হয়? খনমা নে কিচামা নে বাৰাবস্তি নে তোফেমা? তোফেমা। চ' কাৰেক্ট এনচাৰ হ'ব কিচামা। হৰ্ণবিল ফেষ্টিভেল ৰিচেণ্টলি হৈ গৈছে।
1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে আপোনালোকে নিশ্চয় অৱগত হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে। নেক্সট কুৱেশ্যন, লাই হাৰৌবা হৈছে এক গুৰুত্বপূৰ্ণ উৎসৱ। লাই হাৰৌবা মিজোৰাম, মেঘালয়, মণিপুৰ নে ত্ৰিপুৰাৰ? আশা কৰোঁ এইটো আপোনালোকে গম পাব। লাই হাৰৌবা মণিপুৰৰ উৎসৱ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো ক'ত অৱস্থিত? ঝান্সী নে বোধগয়া নে নালন্দা নে টাৱাং? ডাঙৰ বৌদ্ধ মঠটো সুধিছে। ঝান্সী স্তূপৰটো আপোনালোকে নাম শুনিছে। শুদ্ধ উত্তৰ হ'ব টাৱাঙত আছে এইটো। নেক্সট কুৱেশ্যন, ইমা কেইথেল হৈছে আটাইতকৈ ডাঙৰ মণিপুৰৰ মিঠাপানীৰ হ্ৰদ নে মণিপুৰৰ মাতৃসকলৰ সংস্থা নে নাগা মাতৃসকলৰ সংস্থা নে মণিপুৰৰ সকলো মহিলাৰ বজাৰ? ইমা মাৰ্কেট বুলি আছে মণিপুৰত, আপোনালোকে জানে। কাৰেক্ট এনচাৰ হ'ব মণিপুৰৰ সকলো মহিলাৰ বজাৰ হয়। কোনজন ভাৰতীয় অভিনেতা সাহিত্যৰ ক্ষেত্ৰত জ্ঞানপীঠ বঁটা লাভ কৰোঁতাও আছিল? গিৰীশ কানাড, হাবিব তানভীৰ নে উৎপল দত্ত নে শ্যাম বেনেগাল? শুদ্ধ উত্তৰ হ'ব গিৰীশ কানাড। আপোনালোকে কমেণ্ট কৰিব যিমানকেইটা কুৱেশ্যন আউট অফ মই 21টা কুৱেশ্যন লৈছোঁ। চ' আউট অফ 21ত আপোনালোকে কিমান কৰিব পাৰিছে। চেৰাও নৃত্য হৈছে এক নৃত্যশৈলী কোনখন ষ্টেটৰ? মেঘালয়, ছিকিমৰ নে পুডুচেৰী নে মিজোৰামৰ? চেৰাও। চ' শুদ্ধ উত্তৰ হ'ব মিজোৰামৰ। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। থেৰুকুথু হৈছে এক কলা শৈলী তেলেংগানাৰ, কেৰেলাৰ, তামিলনাডুৰ নে মহাৰাষ্ট্ৰৰ? থেৰুকুথু হৈছে তামিলনাডুৰ। নেক্সট কুৱেশ্যন, ইংৰাজী সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? নয়নতৰা চেহগল, আৰ কে নাৰায়ণ নে ৰাজাৰাও নে মুকুলৰাজ আনন্দ? প্ৰথমজন সাহিত্য একাডেমী বঁটা লাভ কৰা আছিলে আৰ কে নাৰায়ণ। নেক্সট কুৱেশ্যন, তলৰ কোনটো কাব্যিক পৰম্পৰা নহয়? মহাকাব্যিক, ডাইপিক, অতীন্দ্ৰিয় নে ট্ৰেজেডিক নে কামিক? শুদ্ধ উত্তৰ হ'ব অতীন্দ্ৰিয়, কাব্যিক পৰম্পৰা নহয়। চ' আগতে APSCটো ইজি কুৱেশ্যনে আহিছিলে হয়নে? আজিকালি অলপ ডিফিকাল্ট হৈছে। ডিফিকাল্ট একো নাই, পঢ়িলে যদি ভালদৰে পঢ়া যায় তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰো সেইখিনি সামৰ্থ্য আছে। আপোনালোকেও যিসকলে অসম পুলিচ বা ADAR কাৰণে প্ৰিপেয়াৰ কৰিছে তেখেতসকলে বহুত ইভেন পাইছে। অসম পুলিচত চাকৰি কৰিও APSC ক্ৰেক কৰিছে, ADARত চাকৰি কৰিও APSC ক্ৰেক কৰিছে। তো সেইটো নিজৰ ওপৰত ডিপেণ্ড হয় আপোনালোকে কিমান এফৰ্ট দিয়ে এক্সামটোৰ কাৰণে। ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ৰচনা কৰা বুৰঞ্জীখন আছিল ত্ৰিপুৰা বুৰঞ্জী, কছাৰী বুৰঞ্জী, অসম বুৰঞ্জী নে কামৰূপ বুৰঞ্জী? চ' শুদ্ধ উত্তৰ হ'ব ত্ৰিপুৰা বুৰঞ্জী। এইখিনিতে মই আৰু এটা ক'ব বিচাৰিছোঁ, আপোনালোকে যিসকলে
সাপোজ যিকোনো মানে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি নাথাকক কিয়, যেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্ট SSCৰ কাৰণে হওক বা আমাৰ ADREৰ কাৰণে হওক, অসম পুলিচৰ কাৰণে হওক বা APSCৰ কাৰণে হওক, তো সকলো কম্পিটিটিভ এক্সামৰ কাৰণে এখন ভাল চ'ৰ্চ আছে আমাৰ GKৰ, বিশেষ অসম স্পেচিফিক কোৱা নাই, মই অভাৰঅল ইণ্ডিয়ান স্পেচিফিক কৈছোঁ। তো GKৰ কাৰণে ভাল চ'ৰ্চ আপোনালোকে যিসকলে এক্সাম ক্ৰেক কৰিছে APSC UPSC তেখেতসকলে ইণ্টাৰভিউ তেখেতসকলৰ চাইছে নিশ্চয় আপোনালোকে। তো তেখেতসকলে বুক ৰিকমেণ্ড যেনেকৈ কৰে লুচেন জিকেখন, হয়নে, তেওঁলোকৰ বুক লিষ্টত লুচেন জিকে থাকিবই, কাৰণ লুচেন জিকেখন এনেকুৱা এখন বুক, ইভেন এনেকুৱাও আছে লুচেন জিকে দি বেলেগ চ'ৰ্চ নপঢ়াকৈ মানে UPSC প্ৰিলিমছ পাছ কৰিছে, তো বা APSCৰ প্ৰিলিমছ পাছ কৰিছে। তো লুচেন জিকেৰ যিসকলে আপোনালোকে অসমীয়া মাধ্যমত ছাপ'জ প্ৰস্তুতি কৰি আছে যিকোনো এক্সামৰ কাৰণে, যেনেকৈ APSC হওক বা অন্যান্য এক্সামৰ কাৰণে হওক, আমাৰ অসম ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে, তো আপোনালোকৰ কাৰণে এটা ভাল সুযোগ। মই লুচেন জিকেখন আমাৰ ইউটিউব চেনেলতে মই উপলব্ধ কৰিছোঁ। ইয়াতে অলৰেডি এনচিয়েণ্ট হিষ্ট্ৰী কমপ্লিট হৈছে আৰু বাকী এনচিয়েণ্ট হিষ্ট্ৰীৰ পিছত আমি মিডিভেল হিষ্ট্ৰী এতিয়া ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত আমি এনেকৈ আটাইবোৰ ছাবজেক্ট আমি বিষয় আলোচনা কৰি যাম অসমীয়া মাধ্যমত সম্পূৰ্ণ এজ ইট ইজ। তাৰ কাৰণে আপোনালোকে নোটছো পাব, কোনো পেইড কৰ্চত লোৱাৰ প্ৰয়োজন নাই, আপোনালোকে ইউটিউবৰ পৰাই পঢ়ি কিনে আপোনালোকে লুচেন জিকে সম্পূৰ্ণ আপোনালোকে লুচেন জিকেৰ যি তথ্য আছে আপোনালোকে অসমীয়া মাধ্যমত ল'ব পাৰিব, কাৰণ অসমীয়া মাধ্যমত এভেইলেবল নাই। সেইটো কাৰণে আপোনালোকে ক্লাছবোৰ চাব পাৰে। বৰ্তমান এই চেনেলটো নতুন হয়, ইয়াত সিমান ভিউজো যোৱা নাই, বাট এজ ইট ইজ প্ৰেজেণ্ট কৰা গৈছে, আপোনালোকে চালে গম পাব। নেক্সট কুৱেশ্যন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী নে ৰত্নেশ্বৰ মহন্ত? প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। কমেণ্ট কৰিবচোন জোনাকী কেতিয়া পাব্লিছ হৈছিলে। অৰুণ শৰ্মাই ৰচনা কৰা আহাৰ নামৰ অসমীয়া নাটকখন হৈছে এক সামাজিক নাটক, ঐতিহাসিক নাটক না অবসাৰ্ড নাটক, মানে অসংলগ্ন নাটক, নে ওপৰৰ এটাও নহয়? অবসাৰ্ড নাটক। অ'কে, শুদ্ধ উত্তৰ হ'ব অবসাৰ্ড নাটক। নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? হেমেন বৰগোহাঁই, নৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া নে নীলমণি ফুকন? অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা কাৰেক্ট এনচাৰ হ'ব হেমেন বৰগোহাঁই, হোমেন বৰগোহাঁই। অ'কে, নেক্সট কুৱেশ্যন, অস্তৰাগ উপন্যাসখনৰ লেখক কোন? নিৰুপমা বৰগোহাঁই, চন্দ্ৰ প্ৰসাদ শইকীয়া, হোমেন বৰগোহাঁই নে নীৰজ চৌধুৰী? চ' এইখনৰ লেখক হয় হোমেন বৰগোহাঁইদেৱ। নেক্সট কুৱেশ্যন, এইটো অন্তিম কুৱেশ্যন হয় আজিৰ ক্লাছৰ। চ' এনেকৈ মই 20-25 বা এনেকুৱা কুৱেশ্যন ছেট লৈ আনিম আপোনালোকৰ কাৰণে, গোটেইবোৰ PYQ লৈ আনিম, চ' আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে সুবিধা হ'ব। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঋণাত্মক দক্ষীয় বৃদ্ধিৰ হাৰ দেখুওৱা তলৰ কোনখন ৰাজ্য? ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড নে মিজোৰাম? চ' এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, যিসকলে চাব ক্লাছটো, চ' এইটো কমেণ্ট কৰিব আপোনালোকে কি 21 নম্বৰ কুৱেশ্যন A-B এনচাৰটো বা A-B-C-D যি হয় আপোনালোকে কমেণ্ট কৰিব। চ' এইটো আপোনালোকৰ কমেণ্টৰ কাৰণে মই অপেক্ষা কৰিম। চ' এইটো লাষ্ট কুৱেশ্যন আছিলে আজিৰ ছেশ্যনত। থেংকছ ফৰ ৱাচিং। আৰু এইটো চেনেলটো আপোনালোকে জানে মই অলৰেডি মেনশ্যন কৰিছোঁ, এইটো নতুন চেনেল হয়। চ' এইটো চেনেলটো মই সম্পূৰ্ণ অসমীয়াতে প্ৰস্তুতি কৰাম এইটো চেনেলৰ মাধ্যমেৰে, যেনেকৈ অলৰেডি মই মেনশ্যন কৰিছোঁ লুচেন জিকে আৰু যিকোনোই হওক, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে প্ৰস্তুতি নচলাতকৈ আটাইবোৰ বস্তুৱে আপোনালোকে অসমীয়াতে পাব।
আৰু সম্পূৰ্ণ নোটছ বিনামূলীয়াকৈ আপোনালোকে পাব, ফ্ৰীলি পাব। টেলিগ্ৰাম চেনেল জইন কৰিব, টেলিগ্ৰাম চেনেল লিংক কমেণ্ট ছেকশ্যনত দি দিম। আপোনালোকে কমেণ্ট কৰিব কি নোটছটো লাগে দাদা, বা যি অলৰেডি লুচেন জি কে, মোৰ যি লুচেন জি কেৰ মই অলৰেডি সেই কৰিছোঁ, অসমীয়াত উপলব্ধ কৰিছোঁ, তাৰে নোটছবিলাক আপোনালোকক দিম। আপোনালোকে মাত্ৰ কমেণ্ট কৰি জনাব আপোনালোক নোটছবিলাক যদি লাগে। সেই আৰু ক্লাছবোৰ চাব, আপোনালোকে ক্লাছবোৰ চাব, চালে বুজি পাব, চাৰ পিছত আপোনালোকে নোটছটো লৈ কিনে পঢ়িব পাৰিব। চ' থেংক ইউ, লগ পাম নেক্সট ক্লাছত, ধন্যবাদ।